নমস্কাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি শব্দাৰ্থসমূহ আৰম্ভ কৰোঁ। বিভূষিত, শোভিত বা অলংকৃত, বিভূষণ, কাপোৰ বা অলংকাৰ আদিৰে সজোৱা, ব্যৱহাৰ, আচৰণ বা চলন বা আচাৰ, ৰীতি-নীতি, উদাহৰণস্বৰূপে যাৰ যি ব্যৱহাৰ, আকৌ কেতিয়াবা কাৰ্যত নিয়োগ বা প্ৰয়োগ কৰা অৰ্থত বুজায়, যেনে ব্যৱহাৰ কৰা পাত্ৰ। প্ৰাংগণ, চোতাল বা ঘৰৰ সন্মুখৰ সমান ঠাই, ৰুদ্ধকাৰ, কেওফালে বেৰি আটক কৰা, বহিমা, মাহাত্ম্য বা দেৱতাৰ শক্তি, সুবিশাল, বৰ ডাঙৰ বা অতি বৃহৎ, কাকলি, মৃদু মধুৰ শব্দ বা পক্ষীৰ কোমল শুৱলা মাত। সুৰীয়া, মধুৰ বা শুৱলা, কুমলীয়া, পুৰঠ নোহোৱা, অৱলোকন, চকুৰে চোৱা, মকৰন্দ, ফুলৰ মৌ, গোপ, মহাৰাষ্ট্ৰৰ এবিধ লোকনৃত্য। সমল, লগত নিয়া বস্তু, সুবিহিত, যথাবিহিত বা যথোপযুক্ত পদ্ধতি অনুসৰি, চিৰস্থা, বিভাগ বা কাৰ্যালয়, উপহিত, নিবেদিত অৰ্থাৎ অফাৰ্ড। নিৰ্দেষ্টা, নিৰ্দেশকৰ্তা বা নিৰ্দেশক, ঘ্ৰাণ, গোন্ধ, গুণাঙ্ক, কোনো পদাৰ্থৰ গুণ বা চৰিত্ৰ বুজোৱা ধ্ৰুৱক ৰাখি, কোলাহল, উচ্চ শব্দত দূৰৈত মানুহে কৰা হাই।